পানেৰী চাহ বাগিচাত আচাৰ উদ্যোগত সপ্তদশ আদিবাসী শ্বহীদ দিৱস উদযাপন। ব্ৰিটিছৰ আমোলৰ পৰা বসবাস কৰি অহা আদিবাসী জনগোষ্ঠীয় লোকসকলৰ দুখ দুৰ্দশাৰ কথা নুশুনে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে। ব্ৰিটিছৰ দিনৰে পৰা শোষণৰ বলি হৈ আহিছে চাহ বাগিচাত বসবাস কৰা আদিবাসী লোকসকল। নিজৰ পাবলগীয়া মৰ্যাদা, ভূমিৰ অধিকাৰ, জনজাতিকৰণৰ দাবী, শিক্ষাৰ অধিকাৰ আদিকে ধৰি নিজৰ অধিকাৰ বিচাৰি 1996 চনৰ পৰা 2011 চনলৈ 18 জনকৈ নিৰীহ লোক নিজৰ জাতিৰ অক্ষুণ্ণতা ৰক্ষা কৰাৰ বাবে শ্বহীদ হ'বলগীয়া হৈছিল। জনজাতিকৰণৰ দাবী 2003 চনত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই জনোৱা 12 ঘণ্টীয়া অসম বন্ধৰ ফলত পানেৰী চাহ বাগিচাত সংঘটিত হৈছিল এক অভাৱনীয় পৰিস্থিতি, য'ত আৰক্ষী গুলীত নিহত হ'বলগীয়া হৈছিল 8 জনকৈ আদিবাসী জনগোষ্ঠীৰ লোক। সেই সময়ৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ আৰক্ষীৰ গুলীত নিহত হোৱা 8 জন লোকৰ পৰিয়ালক ক্ষতিপূৰণ হিচাপে 1 লাখ টকা দিছিল। লগতে শ্বহীদ পৰিয়ালৰ একোজনকৈ ব্যক্তিক সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু পৰ্যায়ক্ৰমে কংগ্ৰেছ নেতৃত্বাধীন ৰাজ্য চৰকাৰে সেই প্ৰতিশ্ৰুতি পাহৰি গ'ল। আজি সপ্তদশ আদিবাসী শ্বহীদ দিৱস উপলক্ষে ওদালগুৰি জিলা আচাৰ উদ্যোগত আৰু পানেৰী আঞ্চলিক আচাৰ নেতৃত্বত পানেৰী চাহ বাগিচাত শ্বহীদসকলক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জনোৱা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে আচাৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ নাগকে ধৰি 33 নং নুৰাই চেৰফাং পৰিষদীয় সমষ্টিৰ প্ৰাক্তন MCLA সুৰেশ তান্তি, লগতে আচাৰ নেতৃবৃন্দকে ধৰি শ্বহীদ পৰিয়ালৰ সদস্যসকল। প্ৰদীপ নাগৰ দাবী, চৰকাৰে অতি সোনকালে আদিবাসী জনগোষ্ঠীৰ লোকসকলৰ জনজাতিকৰণ যাতে কৰি দিয়ে, অন্যথা 2021 হ'বলগীয়া বিধানসভা নিৰ্বাচনত আদিবাসী লোকসকলৰ এটাও ভোট লাভ নকৰে বিজেপি। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ পেলাই 17তম শ্বহীদ দিৱস পালন কৰি আছোঁ। এই শ্বহীদ দিৱস যোগেদি আমি চৰকাৰক সকীয়াই দিব খুজি আছোঁ, যিহেতু চৰকাৰে আজি 17 বছৰ হৈ গ'ল এই আদিবাসী জনগোষ্ঠীৰ কাৰণে কিন্তু একো চিন্তা কৰা নাই বুলি ক'বৰ কাৰণে আমি বাধ্য হৈ গৈছোঁ। যিহেতু আজি আমাৰ 17তম শ্বহীদ দিৱসত আমাৰ 18 জন মানুহ গুলি খাই মৰিছে, আৰু এইটো প্ৰশাসনৰ গুলীত। গতিকে এই চৰকাৰে, যিহেতু বিজেপি চৰকাৰে 4 বছৰ আগত কৈছিলে তেখেতে যে বিজেপি চৰকাৰ হোৱাৰ লগে লগে আদিবাসীবিলাকৰ যিমান জ্বলন্ত সমস্যা এইবিলাক সমাধান কৰি দিম বুলি কৈছিলে। কিন্তু আজি ক'ত 4 বছৰ পাৰ হৈ গ'ল, মাত্ৰ কি কৰিছে, বিনামূলীয়া চাউল দি আছে, বাগানত ৰাস্তা বনাই দিছে, বা আনকি বাগানৰ হাজিৰাও বঢ়াব পৰা নাই। কৈছিলে বাগানত থকা আদিবাসীবিলাকক ম্যাদী পাট্টা মাটি দিম বুলি কৈছিল, সেইটোও দিয়া নাই। গতিকে এই চৰকাৰে 4 বছৰ হৈ যোৱাৰ পিছতো কিন্তু একো যোনটো আমাৰ পাৰ্মানেণ্ট চলিউশ্যনৰ কথা কৈছিল, এই কথা কিন্তু একো আলোচনা কৰা নাই। আমিতো পইচা খোজা নাছিলোঁ তেখেতসকলক, আমিতো তেখেতসকলক আমি এই যে ৰাস্তা বনাই দিম বুলি কোৱা নাছিলোঁ। ৰাস্তা ঘাট এইটো হৈয়ে থাকিব, যিকোনো চৰকাৰ আহিলেতো বনাবই ভাই, হ'বই। কিন্তু আমাৰ কাম কোনে কৰা নাই সেইটোহে কৰিব দিছিলোঁ, সেইটোহে ST ষ্টেটাছ। যিহেতু আমি ভাৰতত থাকি পেলাইও আমি ভাৰতৰ মানুহ নোহোৱা হিচাপত আমাক ভিন্ন বা ব্যৱহাৰ কৰি আছে, সেইটো আমি দাবী কৰিছিলোঁ। আজি আমি দেখিছোঁ বিগত সময়ত এই BTR ডিক্লেৰেশ্যন হোৱাৰ আগমুহূৰ্তত মানে বড়ো জনগোষ্ঠীৰ মানুহৰ এটা 4,000ৰ ওপৰত তেওঁলোকক লিষ্টেড কৰিছে, আৰু তেওঁলোকক 5 লাখ টকাকৈ শ্বহীদবিলাকক দিয়াৰ কথা অলৰেডি চৰকাৰে স্বীকাৰ লৈছে। কিন্তু আদিবাসী মানুহবিলাক শ্বহীদ হোৱাকেইটা কি মানে শ্বহীদ নহয় নি? তেওঁলোকৰ কি মৰ্যাদা একে সমান নহয় নি? ভাৰতীয় নাগৰিক হিচাপে ভাৰতৰ মানে নাগৰিক আৰু ভোটাধিকাৰ থকা মানুহবিলাকৰ হিচাপে তেওঁলোকৰ সিমানে সময় মৰ্যাদা হ'ব লাগে, সাংবিধানিকভাৱে সমানে মানে তেওঁলোকক সন্মান দিব লাগে। কিন্তু কি হৈছে, আজি আদিবাসীবিলাকক সেই প্ৰথম এককালীন ঠাই যে 1 লাখ টকাকৈ দি দিলে, জখমবিলাকক 10,000, 20,000, 50,000 টকাকৈ দিলে। তাৰপিছত আমাৰ মেজৰ জখম যিবিলাক আছিলে তেওঁলোকক কোনো ধৰণৰ সংস্থাপনৰ ব্যৱস্থা নকৰিলে। আৰু আমি আজি 17তম মানে শ্বহীদ দিৱস হিচাপে আজি আদিবাসী জনগোষ্ঠী গোটেই অসমবাসী ৰাইজৰ এয়া এটা মানে স্মৰণ কৰিবলগীয়া এটা দিন। কিন্তু আমি দুখেৰে আজি ক'বলৈ বাধ্য হৈছোঁ যে চৰকাৰে আমাৰ ক্ষেত্ৰত, আদিবাসীৰ ক্ষেত্ৰত বিশেষকৈ মানে মাহীয়াৰ চকুৰে চাব।